বালিপাৰাৰ মানখিৰিত ভয়ানক পথ দুৰ্ঘটনা আহত ৫জনকৈ লোক শোণিতপুৰৰ বালিপাৰাৰ সমীপৱৰ্তী মানখিৰিত ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় গুৰুতৰভাৱে আহত হয় ৫জনকৈ লোক জানিব পৰা মতে বাহ বিক্ৰী কৰি কেইজনমান ব্যক্তি ঠেলাৰ সৈতে উভতি গৈ থকা সময়তে পিছফালৰ পৰা AS12AA7044 নম্বৰৰ তীব্ৰ বেগেৰে যোৱা এখন বাইকে খুন্দা মৰাত ৫জনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হয় আহত আটাইকেইজনকে বালিপাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় আহত কেইজন ক্ৰমে আগনু উৰাং দীপক খৰিয়া বিনয় সামাক উইলিয়াম ৰয় আজাদ তাঁতি বুলি জানিব পৰা গৈছে জানিব পৰা মতে বাইকত ৩জন আৰোহী আছিল তীব্ৰ বেগেৰে বাইকখনে খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে গুৰুতৰভাৱে আহত ৫জনকৈ লোকক বৰ্তমান তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ হৈছে AS12AA7044 আমি ঠেলাওলা গৈ আছিলোঁ পাছফালে পৰা আহি ডাইৰেক্ট বাইকটো মাৰি দিছে কোনখিনিতে হৈছে ঘটনাটো এইটো মানচিৰি মানচিত অঁ পিছফালৰ পৰা মাৰিছে পিছফালে পৰা মাৰিছে আমাৰ ঠেলা একটা পূৰা ভঙাই দিলে হয় নেকি আপোনালোকে কেইজন আছিলে ৪জন ৪জন ক'ৰ আছিলে আপোনালোকে ৪জন এই দুজনীয়াত আছিলোঁ ৩জনীয়াত আছোঁ একজন ঠেলাৰ ওচৰতে আছে ঠেলাবিলাক চাইড কৰি আছে কি নাম আপোনাৰ মোৰ নাম আগ্নু উৰাং হা আগ্নু উৰাং আঘোণ ওৰাং অঁ আৰু বাকী কেইটা বাকী একজনৰ নাম দীপক আৰু একজনৰ নাম লাংটু অঁ আৰু ইয়াৰ নাম তাৰ নাম কি বিনোদ বিনোদ ঘৰ ক'ত ঘৰত চিলনি চিলনী ক'ত কাম কৰি আছিলে কাম মানে আমি গামোৰা বাগানত বিক্ৰী কৰি ঘৰত গৈ আছোঁ ঘৰত গৈ আছিলে ক'ত লাগিছে আপোনাৰ মোক ইয়াত লাগিছে ক'ত লাগিছে তাৰপৰা ইয়াত লাগিছে ন